खुलुमबाय स्टुडियोआव आं किलिखां ब्रह्म थांनाय मैयानि सानाव आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया कक्राझारनि ग्रीनफिल्डआव 5 बोसोर आबुं जानायखौ लानानै खुंफुंनाय हाबाफारियाव बाहागो लानानै गावनि बेसेनगोसा बिबुंथिनि गेजेरजों माखासे बाथ्रा बुंथिनायखौ नुनो मोननाय जादों। बिथाङा गावनि बेसेनगोसा बिबुंथिनि गेजेरजों फोरमायदों दि थांनाय 5 बोसोराव बडलेण्ड ओनसोलाव गासै हारि माहारिनि गेजेराव मोनसे गोजोननि थासारि फैबाय, जाय बडलेण्ड ओनसोलाव मोनसे समाव गुलि बारुद हाथियार बायदिनि थासारिमोन। बे बडलेण्ड ओनसोलाव दिनै मोनसे शान्ति आरो गोजोननि थासारि जानानै फैबाय होननानै बाथ्रा बुंथिदों बिथां गिबि मन्त्रिया। যোৱা 5টা বছৰে বড়োলেণ্ডত বিৰাজ কৰা শান্তিৰ সুযোগ লৈ আমি ইতিমধ্যে বড়ো অঞ্চলৰ বড়োলেণ্ড অঞ্চলৰ সমগ্ৰ জাতি উপজাতিৰ মাজত শান্তিৰ এক নতুন সমন্বয় আৰু শান্তিৰ এক নতুন অধ্যায় নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো। যি বড়োলেণ্ডত এদিন বন্দুকৰ শব্দই ৰাতিপুৱাৰ সংকেত দিছিল, সেই বড়োলেণ্ডত এতিয়া শান্তিৰ কপৌজুৰি সকলোতে বিদ্যমান। बेनि अनगायैबो बिथाङा तामुलपुराव मेडिकेल कलेज बानायनोबो बाथ्रा बुंथिदों। गिबि मन्त्रिया रायजो राजाफोरनि सुबिदानि थाखाय तामुलपुराव मेडिकेल कलेज बानायनो थांखि लादों होनना गावनि बेसेनगोसा बिबुंथिनि गेजेरजों फोरमायदों। অহা বছৰত আমি তামুলপুৰৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তামুলপুৰৰ চিকিৎসা মহাবিদ্যালয়খন ৰাইজৰ সেৱাৰ বাবে মুকলি কৰি দিবলৈ সিদ্ধান্ত। आरोबाव बिथाङा गावनि बेसेनगोसा बिबुंथिनि गेजेरजों मा बाथ्रा फोरमायबावखो फै जों आबुङै मिथिना लानि। যোৱা 5টা বছৰে বড়োলেণ্ডত বিৰাজ কৰা শান্তিৰ সুযোগ লৈ আমি ইতিমধ্যে বড়ো অঞ্চলৰ বড়োলেণ্ড অঞ্চলৰ সমগ্ৰ জাতি উপজাতিৰ মাজত শান্তিৰ এক নতুন সমন্বয় আৰু শান্তিৰ এক নতুন অধ্যায় নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো। যি বড়োলেণ্ডত এদিন বন্দুকৰ শব্দই ৰাতিপুৱাৰ সংকেত দিছিল, সেই বড়োলেণ্ডত এতিয়া শান্তিৰ কপৌজুৰি সকলোতে বিদ্যমান। মই বড়োভূমিৰ ৰাইজক ধন্যবাদ আৰু অভিনন্দন জনাম, শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাম আৰু বড়োভূমিৰ শান্তি আৰু প্ৰগতিৰ বাবে পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনাম। আজি বড়ো চুক্তিৰ ৫ম দিৱসৰ এই মহান দিন কক্ৰাঝাৰ বিশ্ববিদ্যালয়ৰ নতুন প্ৰশাসনিক ভৱনৰো নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিছো। আজিৰ এই দিনটোতে বড়োলেণ্ড চৰকাৰৰ কাৰ্যবাহী সদস্য আৰু পৰিষদীয় সদস্যসকলৰ আৱাসৰ বাবে নিৰ্মাণ কৰা 2টা প্ৰকল্পৰে আজি আমি শুভ উদ্বোধন কৰিছো। মই পুনৰ এবাৰ বিটিআৰৰ লগত জড়িত আটাইকে পুনৰ এবাৰ মই মোৰ অভিনন্দন জনাইছো। বড়োসকলৰ এক সমৃদ্ধ ইতিহাস আৰু বৰ্ণিল লোকজীৱনেৰে আমাৰ ইতিহাসক গৰিমামণ্ডিত কৰি ৰাখিছে। কামৰূপ, প্ৰাগজ্যোতিষপুৰ আৰু পিছলৈ অসম নামেৰে জনাজাত এই ঐতিহাসিক ভূখণ্ডত বড়োসকলৰ কেইবাশ বছৰীয়া সাংস্কৃতিক ইতিহাস ঠাহ খাই আছে। মই অত্যন্ত আনন্দৰে সৈতে ক'ব খোজো যে এই মহান বড়োভূমিতে অহা 17 ফেব্ৰুৱাৰী তাৰিখে অসম বিধানসভাৰ অধিৱেশনো আমি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে জানো 1993 চনৰ 23 ফেব্ৰুৱাৰীত প্ৰথমখন বড়ো চুক্তি স্বাক্ষৰিত হৈছিল। দ্বিতীয়খন বড়ো চুক্তি 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত হৈছিল। 2020 চনৰ 27 জানুৱাৰীত
তৃতীয়খন বড়ো শান্তি চুক্তিয়ে আমাৰ এই অঞ্চললৈ শান্তিৰ এক নতুন গংগা নমাই আনিবলৈ সক্ষম হ'ল। আজি বড়ো ভাষা সংস্কৃতিয়ে নতুন দিনৰ যাত্ৰা আৰম্ভ কৰিবলৈ সক্ষম হৈছে। আজিৰ এই অনুষ্ঠানতে যোৱা 25 জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা বিশিষ্ট শিক্ষাবিদ অনিল বড়ো ডাঙৰীয়ালৈও মই অভিনন্দন জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 3টা বছৰত বড়োলেণ্ডৰ বিকাশৰ বাবে অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰে হাতত হাত ধৰি আমি এটাৰ পিছত এটাকৈ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। অহা বছৰত আমি তামুলপুৰৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তামুলপুৰৰ চিকিৎসা মহাবিদ্যালয়খন ৰাইজৰ সেৱাৰ বাবে মুকলি কৰি দিবলৈ সিদ্ধান্ত। শ্ৰদ্ধাৰ ৰাইজ, 2000 ষ্টেডিয়ামখন 125 কোটি টকা ব্যয় কৰি আমি এখন সুন্দৰ ষ্টেডিয়ামলৈ নিৰ্মাণৰ বাবে আমি কাম আৰম্ভ কৰিম। এই যোৱাৰ ভিতৰতে বিটিআৰ চৰকাৰে বড়োলেণ্ডত আন্তঃৰাষ্ট্ৰীয় নলেজ ফেষ্টিভেল, কোকৰাঝাৰ লিড ফেষ্ট, 4ৰ্থ এছিয়ান খো-খো চেম্পিয়নশ্বিপ, ইণ্ডিয়ান ছুপাৰ প্ৰিমিয়াৰ লীগ, দুৰাণ কাপ, সন্তোষ ট্ৰফি আৰু মহিলা আই লীগ অনুষ্ঠিত কৰি বড়োলেণ্ডক মানচিত্ৰত স্পষ্টভাৱে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল।